হে গাইজ মই আজি আপোনালোকক লৈ যাম এজন ব্যক্তিৰ ওচৰত মাত্ৰ দুটা গাহৰিৰে আৰম্ভ কৰিছিল এখন ফাৰ্ম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ ৰাস্তাৰ অৱস্থা চাওক, ৰাস্তাটো বহুত বেয়া হৈ গৈছে বৰষুণ যাই কিনে। ফাইনেলি আহি পালোঁ ফাৰ্ম। তো ফাৰ্মৰ গোটেইখিনি আপোনালোকক দেখাই যাম। তো ভিডিঅ'টোত চাই থাকিব খালি। এইখিনি যে দেখা পাইছে মাত্ৰ দুটা গাহৰিৰ এইখিনি আধাৰ হয়। এইখিনি যে আধাৰ দেখিছে এইখিনিত অকল কচু বইল ভাত আছে আৰু নানান ধৰণৰ কিবা কানি মেডিচিন আছে আৰু। তো এইখিনি আৰু চাই থাকক আগলৈকে। হাই গাহৰি থকা ঠাইখিনি মানে কি এনেকৈ ৰেগুলাৰ 2 টাইম এনেকৈ চাফা কৰিব লাগে। তো দাদাই চাফা কৰি আছে আৰু চাফা মানে ৰাতিপুৱা কৰিলে আৰু গধূলি কৰিব। তো এনেকৈ চাফাটো কৰি লয়। বহুতে কয় গাহৰিৰ কামত বহুত কষ্ট আৰু বহুত লেতেৰা কাম বুলি কয়, কিন্তু যিমানখিনি দেখা পাই আছোঁ একো কষ্টৰ কাম নহয়, একো লেতেৰা কামো নহয়। তো চাই থাকক আগলৈকে। তো দাদা আপোনাৰ ওচৰত আহিলোঁ। আপোনাৰ গাহৰি পালনৰ কথাটো কেনেকৈ মনলৈ আহিল? মোৰ ইউটিউব ফেমিলি যিমানখিনি আছে তো সিহঁতেতো আপোনাৰ ভিডিঅ'টো চালে, তো সিহঁতে জানিব বিচাৰিব আপোনাৰ কেনেকুৱা কি মানে কষ্টৰ অনুভৱ বা কামৰ প্ৰতি কেনেকুৱা কি, এইখিনি আপুনি ক'লে অলপ ভাল আছিলে। আপোনাৰ নিজৰ মুখেৰে কৈ দিব। হয়, নমস্কাৰ, মোৰ নাম পৰাগ দাস।
মই আচলতে বাহিৰত কোম্পানী এটাত কামত আছিলোঁ। তাৰপিছত লকডাউন হ'ল। লকডাউনত মানে কি ঘৰত আহিলোঁ, চিন্তা কৰিলোঁ কি কৰোঁ, মানে একো কাম বিচাৰি নাপাই কিনে মই 2টা গাহৰি আনিলোঁ। 2টা গাহৰি কিনি আনি 5-6 মাহমান পুহি কিনে মই তাক মানে কি বিক্ৰী কৰিলোঁ আৰু বিক্ৰী কৰি কিনে মই 25-30 হাজাৰমান টকা পালোঁ 2টা গাহৰি। তাৰপিছত মোৰ মানে কি চিন্তা এটা হ'ল যে 2টা গাহৰি মানে কি 5 বা 6 মাহত যদি মই মানে কি পুহি কিনে 25-30 হাজাৰমান টকা মানে কি পাওঁ আৰু এনেকৈ যদি মোৰ হাতত তেনেকৈ 10টা বা 20টা মানে মোৰ গাহৰি যদি হয়, এতিয়াতো মই মানে কি ভাল মানে কি এটা আৰু সেই কৰিব পাৰিম বুলি মোৰ মনত আহিল যে এতিয়া মই মানে কি আৰু সেইকেইটা বেচি কিনে নতুনকৈ মানে কি সৰুকৈ গঁৰাল এটা বানালোঁ আৰু গঁৰাল বানাই কিনে মই 3টা গাহৰি আনিলোঁ। 3টা গাহৰি আনি কিনে পোৱালি জগালোঁ, পোৱালি বিক্ৰী কৰিলোঁ। তাৰপিছত এতিয়া আৰু মোৰ হাতত প্ৰায় 25-30জনমান গাহৰি আছে আৰু তেনেকৈ মানে কি চলি আছোঁ আৰু এই আৰু ক'ব লগা। আপুনি যে এইটো যি চলাই যে আছে গাহৰি, তো দৰ্শকেতো জানিব বিচাৰিব আপোনাৰ মানে গাহৰি পালনত বহুতে কয় যে গাহৰি পুহিলে বহুত কষ্ট আছে, দিন ৰাতি মানে লাগি থাকিব লাগে, তো সেনেকা কিবা লাগি থাকিব লাগে নেকি? নাই সেনেকৈ লাগি থাকিব লগা কোনো কথা নাই। যে ৰাতিপুৱা আহিলে হ'ল, যিকোনো টাইমত 8টা বা 9টা যাৰ যেতিয়া টাইম হ'লে 9টা বা 10টাৰ মানে কি বেছি হ'ব নালাগে। দাদাই নতুন ৰুম বনাইছে, চব মানে গাহৰি ৰাখিব ইয়াত, আৰু এইটো হ'ল ফিচাৰী, ইয়াতো মাছ চাছ দিয়ে। এতিয়া বৰ্তমান আৰু গাহৰিবোৰ ইয়াত ৰাখি থৈ দিছে, এইটো দেখা পাই আছে আপোনালোকে, এনেকৈ ৰাখি থৈ দিছে। চববোৰ গাহৰি চব এনেকেই আছে। নতুন ঘৰত মানে কি যেতিয়া কমপ্লিট হৈ যাব তাত ৰাখি দিব। বাকীটো দেখা পালেই এনেকৈ। ষ্টাৰ্টিঙত মোৰ বেছি পইচা যোৱা নাছিল, কাৰণ তো দেখিছে পুৰণ বাহিৰে বনা আছিল। তাৰপিছত এইটোত মোৰ বৰ্তমানলৈকে 1,20,000মান টকা গ'ল, আৰু 30,000মান টকাৰ কাম বাকী আছে। 1.5 লাখমান হ'লে কামটো হ'ব আৰু এইটো। তো দাদা ঠিকেই আছে, মোৰ দৰ্শকসকলে দেখা পালে। তো গাইজ, মোৰ ভিডিঅ'টো ইমানখিনি আছিলে। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। জয় হিন্দ, জয় আই অসম।